हाय फ्रेंड्स वेलकम टू माय चैनल गाँवलीया चाली खुदमनी आपनालोকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ আহিছোঁ। যোৱাকালি মই ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ মোৰ জ্বৰ হৈ আছিল, সেইকাৰণে মই ভিডিঅ' দিব নোৱাৰিলোঁ। গতিকে আপোনালোকে বেয়া নাপাব। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই কোন কেইখন স্কুলত সৰুতে পঢ়িছিলোঁ আৰু ক'ত ক'ত ধেমালি মস্তি কৰিছিলোঁ সেইবোৰ আপোনালোকক দেখাব লৈছোঁ। বলকচোন আপোনালোকে চাই থাকক। 7লৈ কোনখন স্কুলত পঢ়িছিলোঁ আপোনালোকক দেখাই আছোঁ। এইখনতে মই পঢ়িছিলোঁ দন্দুৱা মজলীয়া বিদ্যালয়। প্ৰথমতে মই এখন স্কুলত পঢ়িছিলোঁ। বস্তু এটা দেখাম দেই আপোনালোকক মই। আমি যেতিয়া ক্লাছ 7ত আছিলোঁ তেতিয়া আমাৰ এইটো ক্লাছ আছিলে। তাৰপিছত মানে আমি যেতিয়া উৎপাত কৰি থাকোঁ তেতিয়া মানে এজন ছাৰ আছিলে, আমাৰ মজা ছাৰ বুলি কওঁ আমি। তেতিয়া ঢুকালে তেখেত। তেতিয়া মানে আমি এখন দৰ্জাত চাই থাকোঁ ছাৰ আহিছে নেকি। ছাৰে মানে পিছফালৰ দৰ্জা দি এখন দৰ্জা দি সোমাই একদম পূৰা বেড দি দিয়ে আমাক। আমি এখন দৰ্জা চাই থাকোঁ, ছাৰে কিন্তু পিছৰ দৰ্জা দি সোমাই আমাক পিটন দি দিয়ে পূৰা। তাৰপিছত ইয়াতে এইবিলাকতে আমি বহুত মস্তি কৰিছিলোঁ। সঁচাকৈ দেই আজি আমি ভাল লাগিছে আৰু আগৰ দিনবোৰলৈ মনত পৰিছে। আৰু আগতে মানে এই ইটো চাইডৰ ঘৰবিলাক নাছিলে আৰু এইবিলাকো অকণমান পুৰণা আছিলে ৰুমবিলাক। এতিয়া নতুন হৈছে, উন্নত হৈছে বহুতখিনি, ভাল লাগিছে। এতিয়া পঢ়িছিলোঁ এইখনৰ পৰা মানে সিফালে নাছিলে আৰু ইয়াতে জোলনা আছিলে, জোলনাত আমি জুলি থাকোঁ। এইখনত জোলনা এখন আছিলে, জোলনাত আমি জুলোঁ। আৰু ইয়াতে মানে একদম চুচৰি গোটেই পেনী স্কাৰ্ট মানে একদম গোটেই বগা হৈ গৈছিলে। মায়ে সদায় গালি পাৰে, বকি ধুৱে, তাৰপিছতো নেৰো মানে প্ৰত্যেক দিনাই আমি ইয়াত চুচৰি মানে অৱস্থা নাইকিয়া হৈ যাওঁ। আৰু এতিয়া কিন্তু নিজৰ ল'ৰা ছোৱালীক কওঁ যে কাপোৰ লেতেৰা নকৰিবি, কিন্তু আগতে আমি কম দুষ্ট নাছিলোঁ। ইয়াতে মানে দিনটো চুচৰিয়ে থাকোঁ, কাপোৰ ফালি যায়গৈ, তথাপিতো মানে চুচৰিব নেৰোঁ। আৰু এইযোৰ শিলিখা আছিলে, আগৰ পৰা আছে দেই শিলিখাযোৰ। এই শিলিখাজোপত মানে আমি বহুত শিলিখা খাওঁ। আগতে এইজোপো আছিলে। ইয়াতে এজোপ ডাঙৰ বকুল গছ আছিলে, বকুল গছজোপ কাটি দিলে। এতিয়া এনেকুৱা সৰু পুলি হৈছে, আগতে মানে এইখিনিত আছিলে এজোপ ডাঙৰ বকুল গছ। এখনেই হৈছে মই পঢ়া দন্দুৱা মজলীয়া বিদ্যালয় স্কুল খেলপথাৰ। আমাৰ যি স্কুলৰ বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত হৈছিল এইখন খেলপথাৰতে হৈছিল আৰু লেজাৰৰ সময়ত আমি আহি ইয়াতে খেলিছিলোঁ। আপোনালোকে হয়তো খেলপথাৰখন বহুত সৰু দেখিছে কেমেৰাত, বহুত ডাঙৰ হয় খেলপথাৰখন। চাওকচোন ইমান ডাঙৰ খেলপথাৰ। আৰু ইয়াত সেইজনী দেখিছেনে মোৰ ননদজনী, তাই মানে কেৰাটে কম্পুত এডমিশ্যন লৈছে। ইয়াতে তাই প্ৰেক্টিছ কৰে। সকলো ধৰণৰ খেল ধেমালি ইয়াতে হয় আৰু যি থিয়েটাৰ সেইবিলাক ইয়াতে অনুষ্ঠিত হয়। আৰু ইয়াত কোন পঢ়িছিলে এই মজলীয়া বিদ্যালয়ত আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু বলকচোন এতিয়া আমি যাওঁ মই পঢ়া হাইস্কুলখনলৈ। আমি এতিয়া দন্দুৱা হাইস্কুললৈ গৈ আছোঁ। ক্লাছ 8ৰ পৰা মই ক্লাছ 10লৈ পঢ়িছিলোঁ তাতে। আপোনালোকক দেখাই আছোঁ, চাওকচোন। এইটো ৰাস্তা দি আমি সদায় অহা যোৱা কৰোঁ। আজিকালি ল'ৰা ছোৱালীক চাইকেল লাগে বা স্কুটি লাগে, আমি খোজকাঢ়ি আহিছিলোঁ ইমান দূৰলৈ। আপোনালোকে চাবচোন আমি কিমান বাট খোজকাঢ়ি আহিছিলোঁ, চাওকচোন। আমি অহা যোৱা কৰোঁ একদম আৰু লগৰ ৰজা ৰাণী খেলৰে মোৰাণী জনী বিয়পি যায় হাঁহিতি তাইৰ বুকুৰৰ ৰং ৰাখে ভৰাই। আজি স্কুল ছুটি গৰম দুটি, কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ। আজি স্কুল ছুটি গৰম ৰুটি, কাইলৈ স্কুল বন্ধ গোলাপ। স্কুলখন এই পুখুৰী পাৰত বহিও থাকোঁ আমি, ঠাণ্ডাত বতাহ লৈ থাকোঁ। এইখন বেকগ্ৰাউণ্ডটো দেখাইছোঁ, বেক চাইড হয় স্কুলখনৰ। বলকচোন আমি ভিতৰলৈ যাওঁ স্কুলখনৰ। ধেমালিতে ঘটনা
তুলনা হয় লৰালি আপোনালোকে জনাবচোন এখন স্কুলত কোন কোন কমেণ্টত জনাব কোনে কোনে এখন স্কুলত পঢ়িছিলে মোৰো ভাল লাগিব কোনোবা চিনাকি হয়তো পাই যাবও পাৰোঁ এইটোৱে আমাৰ আছে প্ৰধান শিক্ষক কাৰ্যালয় আগতেও আছিলে এইটোৱে এতিয়াও এইটোৱে আছে এইটো শিক্ষকৰ জিৰণি কোঠা আগতেও আছিলে এতিয়াও আছে কোনো সলনি হোৱা নাই ইয়াত MV স্কুলখনত মানে কিছুমান মানে কমন ৰুম হয় এইবিলাক সলনি হৈছে ইয়াত হোৱা নাই এইটো 10ম শ্ৰেণী আছিলে আগতেও আছিলে কিন্তু 10ম শ্ৰেণী এইটো ঐচ্ছিক বিষয়ৰ শ্ৰেণী কোঠা এইটো নাছিলে আমি থাকোঁতে এইটো আছিলে ক্লাছ 10ৰ B সেকশন সেইটো ক্লাছ 10ৰ A সেকশন আছিলে আগতে আমি এইটো সেকশনৰে আছিলোঁ B সেকশনৰ ইয়াতে আমি পঢ়োঁ আগতে এতিয়া ৰুমৰ দৰ্জা মৰা আছে এইখিনি আমি খাপ হয় আগতে ইয়াতে আমি দৌৰি দৌৰি থাকোঁ খেলি থাকোঁ কিন্তু MV স্কুলত যিটো উৎপাত আছিলে হাই স্কুলত অকণমান কমিছিলে বাৰু এই যেনে চুচৰা এইবিলাক উৎপাত কমিছিলে তথাপিতো আমি এখন স্কুলতে পঢ়িছিলোঁ ইয়াতে অহা যোৱা কৰোঁ মানে থাকেতো তেনেকুৱা অকণমান উৎপাত এনে থাকে আপোনালোকে জানে এইটো কি ঘৰ বনালে এইটোতো আগতে নাছিলে মাধ্যমিক বিদ্যালয় এইটো হেৰি হ'ব ছোৱালী প্ৰসাৱগাৰ এইটো ইয়াত বনালে আগতে এইটো চাইডত আছিলে আৰু এটা বস্তু দেখাম আপোনালোকক চাব দেই এতিয়াহে মানে মোৰ বেছি মনত পৰিছে স্কুলখনৰ আগৰ কথা এইটো ঘৰ দেখিছেনে ক্লাছ 8ত যেতিয়া পঢ়িছিলোঁ এই ঘৰটো মানে এটা হল আছিলে একদম গোটেই ঘৰটো আৰু হলত তেতিয়া মানে ইয়াত দৰ্জাবিলাক নাছিলে এতিয়া যেনেকুৱা দেখিছে তেনেকুৱা মানে যিবিলাক ভাঙা খিৰিকীবিলাক আছে সেইটো নাছিলে তেতিয়া আমি স্কুলখনৰ পৰা ওলাই আহিলোঁ ভিতৰৰ পৰা ওলাই আহিছোঁ আৰু আগৰ কথা বহুত মনত পৰি গৈছে কোনে কোনে এইখন স্কুলত পঢ়িছিলে কমেণ্টত জনাবচোন আগতে পঢ়া স্কুলখনৰ কথা আৰু ইয়াত ক্লাছ কৰিছিলোঁ যোনে যোনে ইয়াত পঢ়িছিলে সেইটো মনত আছে ক্লাছ 10ত 2011 চনত গোটেইখিনি কথা চবেই জানিব হয়তো আপোনালোকে জনাব কোনে কোনে ইয়াত পঢ়িছিলে দন্দুৱা মাধ্যমিক বিদ্যালয়ত মই ইয়াতে পঢ়িছিলোঁ আৰু এতিয়া আমি ওলাই আহিলোঁ আপোনালোকক দেখা ওচৰতে থকা ITIখন চাবচোন বলকচোন আমি উপভোগ কৰোঁ হাই ফ্ৰেণ্ড মই পঢ়া হাইস্কুলখনৰ কাষতে এখন আছে ITI ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ইয়াত সকলো ধৰণৰ সুবিধা আছে আপোনালোকে আহি ইয়াত এডমিশ্যন ল'ব পাৰে মই বিশেষ নাজানো ভিতৰত কেনেকুৱা ধৰণৰ সুবিধা আছে মই সাইনবোৰ্ডখনকে আপোনালোকক দি দিছোঁ ইয়াত ৱেবছাইট আছে আপোনালোকে ইয়াৰ পৰা কথাখিনি জানি ল'ব পাৰিব ৱেবছাইটৰ পৰা আপোনালোকৰ সুবিধাৰ কাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ যদি আপোনালোকৰ কোনোবা ইয়াত এডমিশ্যন ল'ব লগা আছে আপোনালোকে ইয়াত থকা এই ৱেবছাইটটোৰ পৰাই সকলোখিনি জানিব পাৰিব যদি আপোনালোকৰ কোনোবা আছে আহক আৰু ইয়াত এডমিশ্যন লওক হাই ফ্ৰেণ্ডছ এইমাত্ৰ ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো অল কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থাকিব বাই বাই